archbishop. Been a school them from when me in a khaki shop. Liverpool couldn't test the way me raw sit up quick draw. Him drop and can't get up, him not fast enough for my problem that you never solve. Send for the Dan brace for a firestorm, cause I turn into a monster. Ready for the war, better with your flag. हाय दोस्तों, वेलकम बैक टू माय न्यू चैनल मोहन ब्लॉग्स। तो दोस्तों रेडी सेडी बाइकत बहि आसो। एतिया मा आरो भन्टी आइबो तो मातिसु आहिबो आहिलक। तो ঠান্ডা লাগি আছে, যাবলৈ ইচ্ছা নাই। তো আপোনালোকে ভিডিওখন চাব, তো ভাল লাগিব মনখন। তো এতিয়া ফাংচনত নাচিম নানাচো এনে কৈছো। তো খোৱা বোৱা হৈ গ'ল, এতিয়া তাত যায় নাখাওঁ, একো পেট বেয়া কৰিব। তো দোস্ত এতিয়া ফাংচনত দেখাব। তো লেটস গো দোস্ত। হাই দোস্ত, ওলাই গৈছো ঘৰৰ পৰা, এতিয়া গৈ আছো ফাংচনত। তো ৰাতি 10টা বাজে, তো যাই পামে আৰু ওচৰতে। তো দোস্ত একদম ফাংচনত দেখাব, ব্লগ জলদি। Stop the time, cause I wanna freeze this moment. Make it mine, hold you close. Now my heart's wide open. When I'm with you, suddenly I feel no pain. You make it. দোস্ত ইয়াৰ ডান্সটো চাক না, একদম আনকমন হয়, চাই লকে। স্টেজ হিলাই দিছে, মজা লাগি গ'ল দোস্ত। কি ডান্স কৰিছে, সেই কপিৰাইটৰ কাৰণে সংটো চেঞ্জ কৰা হৈছে, নহ'লে কপিৰাইট লাগি যাব। তো দোস্ত এইটো সংগতে এনজয় কৰক। দোস্ত সৰু ছোৱালীজনী একদম ষ্টেজ হিলাই দিলে, ভাল লাগিলে ডান্সটো চাই। সৰু হ'ব পাৰে কিন্তু ডান্সটো ভাল কৰিছে, একদম মজা লাগিব। And welcome to my tea party. বেষ্ট পাৰফৰ্মেঞ্চ হয় নম্বৰ 1 মোৰ কাৰণে, একদম বেষ্ট লাগিছে পাৰফৰ্মেঞ্চটো। তো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাওক। এণ্ড জয় হিন্দ কমেণ্ট ছেকশ্যনত লিখি দিয়ক দোস্ত। Once in an hour, do some archbishop. Been a school them from when me in. Hey
দোস্ত অসুৰক কেনেকৈ বধ কৰিছিল এইটো চাক এনেকৈ কৰিছিল এনেকৈ এইটো চাক দোস্ত এইটো কৰিলে জলদি কৰ কৰি দিলে Crushed in the dive of your flooding prayer. I wanna taste of your freedom. I wanna taste of your freedom. Frozen inside with it. Hey দোস্তো ইহঁতে মুৰিগৰ পৰা আহিছিলে ডান্স কৰিবলৈ তো ভাল লাগিছে একদম হিপ হপ ডান্স দিছে হিপ হপ একদম হিলাই দিলে ষ্টেজ মজা লাগিলে চাই থাকক দোস্ত আৰু মজা A straight shot to the system. Please do. হেই দোস্ত এইটো ডান্স চাই একদম ভয় পাই গৈছিলোঁ গড চোৱাৰ একদম ভয় লাগি গ'ল সঁচাকৈ গড আহি গ'ল নেকি এনেকুৱা লাগি গ'ল দোস্ত একদম ভয় পাই গৈছিলোঁ Just wish. দোস্ত যদি ভিডিওখন ভাল লাগে সাবস্ক্ৰাইব লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব এণ্ড নেক্সট ভিডিঅ' দেখাব তো দোস্ত বাই ফাংচনত গ'লোঁ এতিয়া ঘৰত আহিলোঁ এতিয়া টোপনি যাম টোপনি ধৰিছে তো দোস্ত ভিডিঅ'খন চাওক আৰু কমেণ্ট ছেকশ্যনত জনাওক জলদি ভিডিঅ'খন চাওক কেনেকুৱা লাগিছে দোস্ত বাই